এদেও দুদেও লোটা নিয়াৰ চেও ব্যক্তিগত খণ্ডৰ দিশে ৰাজহুৱা খণ্ডৰ শিক্ষা প্ৰত্যাশিতভাৱে আদৰ্শ বিদ্যালয়ত আৰম্ভ হ'ল মাচুল আদায় প্ৰক্ৰিয়া প্ৰতিমাহে ৩০০ টকাকৈ মাচুল দিয়াটো বাধ্যতামূলক স্বৰূপ উন্মোচন ৰাজ্য চৰকাৰৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ইতিমধ্যে স্থাপন কৰা হৈছে তিনি ধৰণৰ আদৰ্শ বিদ্যালয় এই আদৰ্শ বিদ্যালয়সমূহ স্থাপনৰ নামত ব্যয় কৰা হৈছে ৰাজকোষৰ পুঁজি ইয়াত কৰ্মৰত অধিকাংশ শিক্ষক কৰ্মচাৰীয়ে ৰাজকোষৰ বেতনভোগী তৎসত্ত্বেও ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত গঠন কৰা আদৰ্শ বিদ্যালয় সংগঠন অসমে চলিত নৱেম্বৰৰ পৰাই আদৰ্শ বিদ্যালয়সমূহত অধ্যয়নৰত শিক্ষাৰ্থীৰ পৰা মাচুল আদায়ৰ বাবে জাৰি কৰিছে নিৰ্দেশনা প্ৰতিমাহে ৩০০ টকাকৈ আদায় দিব নোৱাৰা শিক্ষাৰ্থীৰ বাবে বন্ধ হ'ব আদৰ্শ বিদ্যালয়ৰ দুৱাৰ আৰু ইয়াকে লৈ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছত মাচুল আদায় প্ৰসংগত এইদৰে শিক্ষামন্ত্ৰীয়ে আগবঢ়ালে যুক্তি 100% মাচুল ফ্ৰী ক'তো ন 100% মাচুল ফ্ৰী ক'তো ন প্ৰতিখন আদৰ্শ বিদ্যালয়তে 20% শিক্ষাৰ্থীৰ মাচুল বিনামূলীয়া হ'ব কিন্তু 20%তকৈ ন্যূনতম বেছি হ'ব নোৱাৰিব এনে শিক্ষাৰ্থীৰ সংখ্যা এই ক্ষেত্ৰত পূৰ্ণ শতাংশই দায়বদ্ধ হ'ব লাগিব সংশ্লিষ্ট বিদ্যালয়ৰ অধ্যক্ষ ইয়াৰ বাবে অৰ্থনৈতিকভাৱে পিছপৰা বহু সংখ্যক পৰিয়ালৰ শিক্ষাৰ্থী বঞ্চিত হোৱাৰ সম্ভাৱনা বেছি তৎসত্ত্বেও মাচুল আদায়ৰ সপক্ষত এইদৰেই যুক্তি আগবঢ়ালে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে ৩০০ টকা লৈছে সেইটো বিদ্যালয়খনৰ আনুষংগিক ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন উৎকৰ্ষ সাধন কৰাৰ কাৰণে ব্যৱহাৰ কৰিব লগা যি পুঁজি দৰকাৰ তাৰ কাৰণে লৈছে স্কুল শিক্ষাৰ দৰে ব্যাগুম এটা বিভাগ থকা সত্ত্বেও আদৰ্শ বিদ্যালয়সমূহ পৰিচালনাৰ নামত আদৰ্শ বিদ্যালয় সংগঠন অসম গঠন কৰাৰো প্ৰকৃত কাৰণ যে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ দৰে মাচুল আদায় কৰা সেয়াও স্পষ্ট হৈছে শিক্ষামন্ত্ৰীৰ ভাষ্যত মাচুল এটাটো থাকিবই কাৰণ আমি আদৰ্শ বিদ্যালয়সমূহ পোনপটীয়াভাৱে চৰকাৰৰ অধীনত মানে চৰকাৰৰ ডিপাৰ্টমেণ্টৰ দ্বাৰা পৰিচালনা নকৰি আমাৰ এক চৰকাৰী ছ'চাইটি আদৰ্শ বিদ্যালয় সংগঠন গঠন কৰি তাৰ অধীনত পৰিচালনা কৰা হৈছে ইয়াৰ পাছতো আদৰ্শ বিদ্যালয় স্থাপনক লৈ ৰাজ্য চৰকাৰে ঢাক ঢোল বজোৱাৰ প্ৰয়োজন আছেনে নাই সেয়া ৰাইজে বিচাৰ কৰিব